হাই এভৰিৱান, আজি হৈছে নেক্সট ডে আৰু আমি গৈ আছোঁ এতিয়া সত্ৰ চাবলৈ। সত্ৰৰ ওচৰতে আছে বা ঘৰ জেঠাই ছোৱালী আৰু এজনী বা যাব বৰগুৰিৰ পৰা। এতিয়া আমি পাৰ হৈ আহিছোঁ ফুলনি চাৰিআলি আৰু এতিয়া যাম প্ৰথম আউনীআটী সত্ৰলৈ। তাত সেৱা কৰি বাৰ ঘৰত ভাত খাই আকৌ কোন কোন সত্ৰ চাবলৈ যাওঁ সেয়া আপোনালোকক দেখাম। এতিয়াও আমি গম পোৱা নাই যে ক'ত ক'ত যাব পাৰোঁ, কেনেকৈ সুবিধা মিলে। চাম আৰু এখন এখনকৈ বিশেষ বিশেষ সত্ৰকেইখন। গতিকে আপোনালোকে ভিডিঅ'টো চাই যাব। ব'লক তেতিয়া গৈ থাকোঁ। একেবাৰে সত্ৰত লগ পাই আছোঁ আপোনাক। আউনীআটী সত্ৰ বালিচাপৰি 8 কিলোমিটাৰ দুগুনি ধৰি ভকত চপৰি আমি আহি আউনীআটী সত্ৰ পালোহি আৰু এতিয়া চাকি দিবৰ কাৰণে আহি আছোঁ। ব্লগটো শেষলৈকে যাব আৰু কেইবাখনো সত্ৰ যাবলৈ আছে। গতিকে ব্লগটো স্কিপ নকৰিব। ইয়াতে আপোনালোকক সকলো সত্ৰ অলপ অলপ দেখাবলৈ চেষ্টা কৰিম। এইটো হৈছে আউনীআটী সত্ৰৰ মিউজিয়াম হয়। বহুত পুৰণা বস্তু ইয়াত সংগ্ৰহ কৰি ৰখা হৈছে আৰু আপোনালোকে 10 টকাৰ টিকেট কৰি ইয়াত সোমাব লাগে। ইয়াতে কেমেৰা এলাউড নাছিল, সেইবাবে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। বহুত ধুনীয়া বস্তু আছে, বহুত পুৰণা ৰজাদিনীয়া বস্তু আছে ইয়াতে সংগ্ৰহ কৰি থোৱা আছে ধুনীয়াকৈ। এবার সময় গেলাম আমাকে দেখ আমি সত্ৰ মণিকূটৰ ওচৰত আসনৰ ওচৰত সেৱা কৰিলোঁ আৰু সেৱা কৰি এতিয়া এফালে চাবলৈ যাওঁ সত্ৰৰ ভকতৰ বহাবিলাক। আপোনালোককো দেখাম, ব'লক। বেটৰ বিচনী তই ধেমালি বুলি ভাবি আছিলি? আমি আউনীআটী সত্ৰ সেৱালৈ বাৰ ঘৰত ভাত পানী খাই বৈ এতিয়া আহি আছোঁ। ক'লৈ যাম এতিয়া? উত্তৰ কমলাবাৰী সত্ৰলৈ যাম। আপোনালোককো দেখাম। ব্লগটো মই কণ্টিনিউ কৰি যাম, গতিকে আপোনালোকে চাই যাব। ভিডিঅ'টো শেষ হোৱা নাই আৰু বহুত আছে চাব লগা। আৰু দক্ষিণপাট সত্ৰলৈও যাম চাগৈ, যদি সময় হয়। চামগুৰি সত্ৰও যাবলৈ চেষ্টা কৰিম। আৰু এইভাগ হৈছে শ্ৰী শ্ৰী বেঙেনাআটী সত্ৰ। ইয়াত আমি এপাক ভুমুকি মাৰিলোঁ আৰু আপোনালোককো দেখাই দিছোঁ ইয়াৰ চৌপাশটো।
আউনীআটী সত্ৰ চাই আহিলোঁ আৰু এতিয়া আহি আছোঁ উত্তৰ কমলাবাৰী সত্ৰৰ ফালে। মাজুলী কলেজ হয়, এয়া মাজুলী কলেজ। এয়া হৈছে এই আঁতৰত যে দেখিছে এয়া হৈছে উত্তৰ কমলাবাৰী সত্ৰৰ ৰাসৰ মঞ্চ হয়। এতিয়া গৈ আছোঁ উত্তৰ কমলাবাৰী সত্ৰৰ ভিতৰৰ ভাগলৈ, আপোনালোককো লৈ যাম মই, গতিকে ব্লগটো চাই থাকিব। এইফালে ভকতৰ বহা আছে। আপোনালোকক দেখাই দিছোঁ এই সত্ৰভাগ পুনৰ নিৰ্মাণ কৰি থকা হৈছে, গতিকে আমি ভিতৰলৈ ইয়াত সেৱা ল'বলৈ এতিয়া নগ'লোঁ আৰু বাহিৰে বাহিৰে এনেই চালোঁ, আপোনালোককো দেখালোঁ অলপ। এফালে আছে ভকতৰ বহাবিলাক। লগাই নাই লিখি থোৱা আছে এইটো ইয়াতে পঢ়িছিলে। ৰাওনাপাৰ কলেজ এই ইউনিফৰ্মটো ৰাওনাপাৰ। মাজুলী ৰাওনাপাৰ মহাবিদ্যালয়, চামগুৰি সত্ৰ এইফালেদি যায়, এয়া লিখা আছে। এয়া হৈছে শ্ৰী শ্ৰী চামগুৰি সত্ৰ, যিখন সত্ৰ মুখাশিল্পৰ বাবে পৃথিৱী বিখ্যাত। বিভিন্ন দেশৰ পৰা পৰ্যটক আহে এই মুখাশিল্প চাবৰ বাবে।
দক্ষিণপাট সত্ৰত আমি বেক চাইডৰ পৰা সোমালোঁ আৰু ফ্ৰণ্ট চাইডটো হৈছে এইটো আমি বেক চাইডৰ পৰা সোমালোঁ। সেইবাবে আমি নহয় বুলিয়ে ভাবিছিলোঁ, কাৰণ ভাইটি আগতে আহিছিলে দক্ষিণপাট সত্ৰলৈ আৰু তাৰ পিছফালখন দেখি নহয় যেন লাগি গৈছিলে। সেইটো কাৰণে আমি সুধি মেলি গম পালোঁ যে এইখনেই হয়। এটা সুন্দৰ পুখুৰী আছে সত্ৰৰ বাউণ্ডেৰীৰ ভিতৰতে। আমি বেক চাইডেদি আহিছোঁ ন, এতিয়া আমি ফ্ৰণ্ট চাইডলৈ যাম। উল্টাকৈ লৈ আহিছে আমাক ইন্দুৱে। তৰাপাত গোটেই মানে তৰাপাত ইমানেই তৰাপাত চোৱা সঁচাকৈ। আমাৰ তাত পাবলৈ নাই চোৱা, কম সোপা আছেনে বাৰু? চোৱা কম সোপা তৰাপাত নাই। আমাৰ তাত সঁচাকৈ পাবলৈ নাই। কিন্তু তলত গুড় নাৰিকল, ভিতৰত গুড় নাৰিকল চব দিব লাগিব। বাহিৰলৈ গৈছে। দিছে আজিলে আমাৰ সত্ৰসমূহ দৰ্শন কৰা হৈ গ'ল। এতিয়া যাম মামাৰ ঘৰলৈ, আৰু মামাহঁতৰ গাঁৱতো বহুতখিনি ফুৰিব লগা আছে। আমাৰ পৰিয়াল মা ফালৰ দেউতা ফালৰ আৰু সকলোবিলাক আজি ফুৰিম, আৰু আজি শেষ নোহোৱাখিনি কালিলৈ ফুৰিম, আৰু তাৰপিছত কালিলৈ ঘৰলৈ যামগৈ। আজি এইখন সত্ৰতে আমি সত্ৰ দৰ্শন সামৰণি মাৰিছোঁ। গতিকে আজি ব্লগটো ইয়াতে শেষ কৰিছোঁ।